নমস্কাৰ, আজি ক'বলৈ ওলাইছোঁ অসমৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ ইংলিছ বাইদেউ বুলি পৰিচিত অভিনেত্ৰীগৰাকীৰ বিষয়ে জানিম। ইংলিছ বাইদেউৰ প্ৰকৃত নাম হৈছে শ্ৰাৱন্তী শৰ্মা। তেওঁ জন্ম হৈছিল গুৱাহাটীত, দিছপুৰত আৰু ফেমিলি মেম্বাৰ হৈছে তেওঁ আৰু তেওঁৰ মাক দেউতাক। শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে গুৱাহাটীৰ ছেণ্ট মাৰী হাই ছেকেণ্ডেৰী স্কুলত পঢ়ে আৰু মেট্ৰিক পাছ কৰি দিল্লীলৈ যায়। দিল্লীত অক্সফৰ্ড পাব্লিক স্কুলৰ পৰা HS পাছ কৰে। তেওঁ অভিনয় কৰাৰ আগতে কিছুমান মডেলিঙৰ কাম কৰে আৰু তেওঁ অভিনয় জগতত প্ৰথম ভৰি দিয়ে বেহাৰবাৰী আউটপোষ্টত। তেওঁ ইচ্ছা এজনী ভাল অভিনেত্ৰী হোৱা। ৰিলেশ্যনশ্বিপৰ কথা ক'বলৈ গ'লে তেওঁ বৰ্তমান এতিয়া কোনো নাই। ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো ইমানেই। নেক্সট আৰু কোনজন অভিনেতা বা অভিনেত্ৰীৰ বিষয়ে বনাব লাগে আমাৰ কমেণ্ট বক্সত কৈ দিয়ক আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেধৰণৰ নতুন আপডেট পাবৰ কাৰণে। ধন্যবাদ।